1.5 বছৰ হ'ল এই কামটো কৰি আছো আৰু এই কামটো কৰি মই ভাল পাওঁ কৰি উঠি মোৰ মনটো ইমান ফূৰ্তি লাগে চাওকচোন কি কামটো ফুটানখনৰ নতুন লুক হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি এটা নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰিব ওলাইছোঁ আৰু আজি মানে আমাৰ বহুতবিলাক কাম আছে কামটো থাকে ন সদায় ঘৰত কাম থাকে তথাপিও আজিও মানে আৰু কিবা কিবি কাম আছে যাৰ পৰা মই আপোনালোকক দেখুৱাম কি কি হৈ থাকে আজি দিনটোত আমাৰ আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ আজি আমাৰ ব্ৰেকফাষ্টত আছে এয়া ব্ৰেড আৰু এগ ভুৰ্জি আচলতে এই অমলেট বনাব গৈ আছিলে জিতেন্দ্ৰই কিন্তু অমলেট নহয় পেলাই সেইটো ভুৰ্জি হৈ গ'ল সেইকাৰণে এতিয়া এয়া খাই ল'ম তাৰপিছত খাই উঠি পেলাই আৰু কিবা কিবি কাম আছে ক'ৰবাত যাবলৈও আছে আপোনালোকৰ লগত চব শ্বেয়াৰ কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব এয়া আমাৰ উইকেণ্ডটোৰ টু ডু লিষ্ট বহুত কাম কৰিবলৈ আছে মাইনা সব কাৰ্টুন পেলাই দিওঁ দেই কাম নাই এইবিলাক ৰাখি যেতিয়া লগা হ'ব লৈ আহিম ঐ কচকৰ কাৰ্টুন লাগিব নেকি এটামান হা কোনটো থম দিছ ওৱান এইটো ঠিকে আছে ন এখন মাইনাৰ আৰ্ট অৱস্থা নোহোৱা হৈ গৈছে এয়া মধুবনী পেইণ্টিঙৰ অৱস্থা নোহোৱা হৈ গৈছে এইখন ডট পেইণ্টিং আছিল কিন্তু এতিয়া পেলাব লাগিব চৰি এইটো মোৰ কাৰণে হোৱা নাই দেই হোৱাট টু ডু উইথ ইয়ৰ বটলছ এই মাইনাৰ বটল কি কৰোঁ এইকেইটা চাওঁ ৰ'ব অলপমান ছেটাৰডে চাফাই হৈ গ'ল বস্তুবিলাক পেলাই আহিলোঁ আমাৰ মাইনাই চাকি দি আছে ইয়া দিয়া দিলোঁ ভালকৈ প্ৰাৰ্থনা কৰা আমাৰ পুৰা কাম চলি আছে মই গা ধুলোঁ চাকি দিলোঁ তাৰপিছত জিতেন্দ্ৰই বাহিৰত বেলকনিটো চাফা কৰি আছে বেলকনিত মানে কি হয় ইয়াতে কিছুমান দোকানত পলিথিন নিদিয়ে কাৰ্টুনত বস্তু আনিব লাগে সেই কাৰ্টুনত বস্তু আনোতে বা এতিয়া এমাজন বা এইবিলাকৰ পৰাও যেতিয়া কিবা বস্তু আহে তেতিয়াও সেনেকুৱা কাৰ্টুন লগ হৈ ইমান বেছি হৈ গৈছে সেয়া সি এইবিলাক পেলাই থৈ আহিলে আৰু চাওঁ আহকচোন ময়ো বাহিৰত চোৱাই নাই কিমান চাফা কৰিলে একেলগে চাওঁ কিমান চাফা কৰিলে সি বহুত চাফা কৰিলা দেখোন পুৰা চাফা ৱাও খালি এইটোত আছে মাটি আছে আৰু এই কাৰ্টুনটো আছে এই কাৰ্টুনটো আমি থৈ দিছোঁ কিয় সেই দোকানখনৰ পৰা বস্তু আনোতে লাগিব নহ'লে আকৌ নতুন নতুন কাৰ্টুন আনিলে ভৰ্তি হৈ যাব এইটো পুদিনা এইটো শ্বেয়াৰ কৰিব লাগিব নিকিতাহঁতৰ লগত এনেই তিতি ভাইয়াহঁতে দি থৈ গৈছিলে আৰু এইবিলাক মই থৈ দিছোঁ ইয়াতে কিবা গুটিৰ ৰুম বুলি তাৰপিছতে এয়া একদম টিপটপ কৰি পেলালা মজা আৰু এইটোতো আমি বাহিৰত থওঁ ট্ৰেছ বেগ এয়া একদম বেলকনি ধুনীয়া হৈ গ'ল এতিয়া ফুল ৰুই মজা লাগিব अपने इंडिया से प्लीज आप लोग मेरी प्यारी सयाली के लिए प्लीज আমাৰ ঘৰ চাফা হ'ল তাৰপিছত খোৱা বোৱা হ'ল খোৱা বোৱা হোৱাৰ পৰা আমি 2 ঘণ্টা 3 ঘণ্টামান আমি বহি থাকিলোঁ মানে তেতিয়া ইণ্ডিয়ান আইডল লগাই লৈছিলোঁ চাবলৈ তাৰপিছত চাই আছিলোঁ এনেকৈ এটাৰ পিছত এটা এনেকৈ এপিছ'ড চাওঁতে মানে পুৰা কেনেকৈ সময়টো গুচি গ'ল আৰু গমেই নাপাওঁ আৰু আমাৰ তাৰপিছত আৰু বাকী দিনটো জিতেন্দ্ৰ কাম কৰি থাকে গতিকে অলপ সময় এনেকৈ থাকি তাৰো বৰ ভাল লাগিলে তাৰপিছত এতিয়া আমি ৰেডি হৈছোঁ আমাৰ জেডিৰ চুলি কাটিবলৈ যেতিয়াৰ পৰা কৰোণা ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা মানে জিতেন্দ্ৰৰ চুলি মই কাটি আছোঁ এতিয়া প্ৰায় 1.5 বছৰ মানে হ'ব চুলি কাটা এয়া আমাৰ এতিয়া কৈছোঁ কাষ্টমাৰক যে তাতে বহিবলৈ মই নাপিত মানে আহি আছোঁ ভিডিঅ' চিডিঅ' কৰি পেলাই নাপিত আহিম কাষ্টমাৰ পুৰা ৰেডি হৈ আছে এয়া চাওকচোন কাষ্টমাৰৰ চুলি কিন্তু বহুত দীঘল হৈছে কাষ্টমাৰৰ চুলি আৰু এটা কথা ভাল হৈছে এইটো এটা মোৰ নতুন স্কিল এটা হৈছে চুলি কাটাৰ নহ'লে মোৰ অভ্যাসটো নাছিলে এতিয়া মানে কৰোণাৰ কাৰণে সেইটো এটা মোৰ নতুন স্কিল এটা হৈছে
আৰু চেষ্টা কৰোঁ ভালকৈ চুলিখিনি কাটিবলৈ বহুত পইচাও বচালে মাইনাই পইচা বাচিছে ন একবাৰ কাটিলে মোটামুটি $15 মানে $17 মান যায় 1200 মান টকা যায় আৰু ইয়াতে টিপ দিব লাগে $2 মানটো টিপ দিব লাগে $17 মান যায় মানে 1200-1300 টকামান হয় আৰু এবাৰত মই সেইটো বচাই আছোঁ এতিয়ালৈকে 10 বাৰ মান কাটিলোঁ নেকি কাটিছা চাগে 10 তাৰপৰা আজি বাৰু দেখুৱাওঁ মই কেনেকৈ কাটো জিতেন্দ্ৰৰ চুলি এয়া এতিয়া ইমানটো চুলি দীঘল হৈ আছে পূৰা বহুত দীঘল হৈছে বহুত কাটিব লাগিব আজি তাৰপৰা এইবিলাক মোৰ যন্ত্ৰ পাতি যোগাৰ কৰি লৈছোঁ কেঁচি ফণি তাৰপিছত এইটো স্প্ৰে কৰিবলৈ যেনেকৈ ক্লিপ শ্লিপ মাৰি লওঁ এতিয়া মই এইবিলাক চাওঁ হাতটো এনেকৈ দিয়া আকৌ কাষ্টমাৰে এনেকৈ যি কওঁ তাকে শুনিবা আকৌ কাষ্টমাৰে কিন্তু মোক টিপ নিদিয়ে আকৌ বাকী হ'লে টিপ দিয়ে আৰু এইখন এতিয়া মই মাৰি ল'ম হে প্ৰভু ভাল হ'লে হয় আৰু কাটটো হ'ব দিয়া ভাল হ'ব ফাৰ্ষ্ট সেইটো মাৰি ল'ম এতিয়া এইখিনি আঁচুৰি ল'ম কেন্দ্ৰ আচলতে যাব খোজে হেৰিত চেলুনত কিন্তু মই যাবলৈ নিদিওঁ মই কওঁ মই কাটিব তাৰমানে মোৰ কাটিব আচলতে ভাল লাগে অলপ সময় লাগে আধা ঘণ্টা 45 মিনিট মানে লাগে কেতিয়াবা কিন্তু মোৰ কাটিও ভাল লাগে মই মানে বস্তুটোক এনজয় কৰোঁ তো সেইকাৰণে মই যাবলৈ নিদিওঁ চশমা টচমা পিন্ধি লৈছোঁ মোৰ দুটা বস্তু কাটোঁতে অলপমান চিন্তা হয় এই যে এইখিনি যে কাটে এইখিনি কাটোঁতে অলপমান হেৰি হয় মানে ভাবিব লগা হয় আৰু এই দুটা চাইড আৰু পিছফালটো বাৰু আজিকালি ভালকৈ কাটো ন পিছফালটো ভালকৈ কাটো প্ৰথমতে মই কাণৰ ওপৰৰখিনি এনেকৈ কাটি লওঁ মই চুলি কটা শিকাও নাছিলোঁ আৰু কেতিয়াও কাকো কাটিও দি পোৱা নাছিলোঁ কিন্তু এতিয়া জিতেন্দ্ৰক কাটি কাটি মোৰ লাগে বা মাহঁতেও কয় বা জিতেন্দ্ৰই কয় মই এতিয়া ভালকৈ কাটিব পৰা হৈছোঁ এইফালে আমি গানো শুনি আছোঁ শুনা নাই চাগে শুনা যোৱা নাই চাগে নাজানো ভিডিঅ'ত শুনা গৈছে নে নাই শুনা গ'লেও আকৌ দিগদাৰ হ'ব কপিৰাইট লাগিব মই আগতে ভাবি আছিলোঁ চুলি কটাটো চাগে বহুত টান কাম নেকি কিন্তু এতিয়া কৰি পেলাই দেখিলোঁ যে ইমান টান কাম নহয় খালি অলপমান মানে সময় লাগে আৰু এনেকৈ মই আঙুলি দি ধৰি ধৰি জোখত সেনেকৈ কাটি আছিলোঁ এয়া কাটি আছোঁ কাটাৰ পিছত আৰু দেখুৱাম আমাৰ পুৰা মোৰ কাষ্টমাৰ ৰেডি চুলি তুলি কাটি একদম বঢ়িয়া আছে ধুনীয়া আছে দেখুৱাই দিছোঁ এইটো জিতেন্দ্ৰৰ মোৰ নিচিনা চুলি কম তালু ওলাই যায় একদম তামাম হাই হাই চোৱা এইফালে চোৱা বঢ়িয়া আছে তামাম এইটো আমাৰ এইখন হৈছে জাগা চুলি কাটা আমি ইয়াতে চুলি কাটো বাথৰুমৰ ভিতৰত কাটিব যে পাৰিলেও ভাল লাগিছে অলপ শান্তিও পাইছোঁ চুলি কেইডাল কাটা দীঘল হৈ আছিলে আমাৰ টু ডু লিষ্টৰ দুটা কাম হ'ল তোমাৰ হেয়াৰ কাটিং হ'ল তাৰপিছত বেলকনিটো চাফা হ'ল ঘৰটো চাফা হ'ল আৰু এতিয়া আৰু কিবা কিবি কাম আছে পাছপৰ্ট ৰিনিউৱেল এইবিলাক আৰু কিবা কিবি আছে মোৰ হেয়াৰ কাট আছে তো সেইবিলাক কৰিব লাগিব এতিয়া মই ভাত বনাই আছোঁ আজি একদম চিম্পল হয় আমাৰ ডিনাৰ আৰু এয়া আমাৰ জিতেন্দ্ৰ কি কৰি আছে চাওকচোন মই হেৰি এইটো চাউণ্ড বাৰ এই চাউণ্ড বাৰটো আমি লৈছোঁ তিতি দাদাহঁতৰ পৰা আমি কিনি লৈছোঁ সিহঁতৰ পৰা এইটো য়ামাহাৰ চাউণ্ড বাৰ হয় আমাৰ ভাল লাগিলে বহুত চাউণ্ড বাৰটো আৰু সেইকাৰণে কিনি ল'লোঁ এতিয়া এইটো আনি থোৱা হ'ল 20 দিন মানে হ'ল কিন্তু আমি মানে লগামকৈ সময় হোৱা নাছিলে লগাই মানে চাউণ্ডটো কেনেকুৱা চাওঁ আৰু একদম জিতেন্দ্ৰ কি টিপটপ হৈ গৈছে পুৰা চুলি তুলি কাটি একদম টিপটপ মানুহ এতিয়া ভাত খাই লওঁ ভাত খোৱাৰ পিছত মোৰ কাম এটা আছে মই আপোনালোকক দেখুৱাই আছোঁ মোৰ ভাত বনাই হৈ গ'ল এয়া আজি আমাৰ ভাতত একদম চিম্পল হয় ভাত মই দেখুৱাইছোঁ ৰ'ব আজি ভাতত কি আছে এয়া দালি আৰু আলু পিটিকা তাৰপিছত এয়া বিলাহী পিটিকা ভাত এতিয়া মই খোৱা বোৱা শেষ কৰি পাকঘৰৰ কাম শেষ কৰি ৰেডি এতিয়া বেলেগ কাম এটা কৰিম আৰু এইফালে আমাৰ জিতেন্দ্ৰই কাম কৰি আছে আজি বেছি সময় বেচাৰটোৱে খেলিব নাপালে বহুত কম সময় খেলিব পালে কাৰণ অফিচৰ কাম এটা আছিলে তো অফিচৰ কামটো বোলে আজি সোনকালে হৈ গ'ল নহ'লেতো কৈ আছিলে আজি 2-3 কেইটা বজাত ঠিক নাই আৰু মই যে কৈছিলোঁ আমাৰ এটা কাম এটা আছে টু ডু লিষ্টত তাৰ ভিতৰত এটা হৈছে পাছপৰ্টৰ ৰিনিউৱেল
জিতেন্দ্ৰৰ মানে পাছপৰ্টখন এই অক্টোবৰত এক্সপায়াৰ হৈ আছে, সেইকাৰণে সেইখন ৰিনিউ কৰিব লাগে। আৰু যিহেতু ইয়াতে আছে, ইয়াতে থাকিলে ৰিনিউ কৰিবলৈ 6 মাহমান আগতে দিব লাগে, কিন্তু অলৰেডি লেটেই হৈছে। তথাপিও এতিয়া কৰি আছে পাছপৰ্টৰ ৰিনিউৱেলৰ কাম। আৰু মই আপোনালোকক এটা বস্তু এটা দেখুৱাম। একচুৱেলি মই নাজানো সেই বস্তুটো কৰাৰ পিছত কেনেকুৱা হ'ব, তথাপিও ভাবিছোঁ মানে মোৰ মনটো খোজখোজাই আছে। বস্তু এটা মানে খালী হৈ থাকিলে মোৰ যদি তাতে একো বেলেগ এটা নিজৰ কিবা এটা কৰিব নোৱাৰোঁ, মোৰ মানে একদম মনটো উচপিচাই থাকে। এয়া মোৰ হাতত মানে এটা পেকেট এটা আছে, এইটো বিটবিলাকৰ হয়, বিট হয় এইবিলাক, বহুত কালাৰ আছে। মই ভাবিছোঁ এই বিটবিলাক, এই যে ফুটনখন যে আছে, ফুটনখনৰ এনেকুৱাবিলাকত লগাই দিম, এইটো বস্তুবিলাকত। তো কেনেকুৱা দেখিব নাজানো, তথাপি আৰু কৰিব মন গৈ আছে যেতিয়া কৰি চাওঁ সেইটো। এতিয়া মই এই হট গ্লু গানটো গৰম হ'ব দিম। এইটো গৰম হ'ব দিছোঁ, হট গ্লু গানটো। আৰু এইবিলাক মোৰ বিটবিলাক বহুত কালাৰৰ আছে। মোৰ গানটো গৰম হয় মানে জিতেন্দ্ৰৰ কিমানখিনি কাম আগবাঢ়িছে পাছপৰ্টৰ সুধি লওঁ, নহ'লে মানে কৈ আছিলে ফিল আপ কৰিবলৈ বহুত টাইম লাগে, বহুতকেইটা পেজ লাগে। আৰু মই কৈ আছিলোঁ সোনকালে কৰা, কাৰণ আমি যদি অক্টোবৰত যাওঁ কিবা কাৰণত ঘৰত, তেতিয়ালৈকেতো আহি পাব লাগিব, কাৰণ পাছপৰ্ট নহ'লেতো ট্ৰেভেলে কৰিব নোৱাৰিম। কিমান আগবাঢ়িছে তোমাৰ? বহুত আছে, মানে ইয়াতে 9টামান পেজ ফিল আপ কৰিব লাগে। তাৰপিছত সেয়ে মানে 10 বছৰ হ'ল এইখন পাছপৰ্টৰ মোৰ। 10 বছৰ হ'ল? IBMত যেতিয়া মই 2011ত জইন কৰিব লাগিছিল, তেতিয়া পাছপৰ্টৰ কাৰণে এপ্লাই কৰিছিলোঁ। তেতিয়া মই নাজানো কি বস্তু। তাৰপিছত ষ্টাম্প, পাছপৰ্টত যেতিয়া ষ্টাম্পটো লাগিল ফাইনেলি ভিজাৰ, তেতিয়া অলপ বেছি ভাল লাগিছিল আৰু। কিন্তু ফাইনেলি এতিয়া এইখন গ'ল আৰু, এতিয়া নতুন পাছপৰ্ট পাম আৰু। সেইটোৱে চাওঁ, এপ্লাই কৰোঁ আৰু। বহুত দিন মানে আগতে কৰিব লাগিছিলে ন, 2 মাহমান? একচুৱেলি 1 year এক্সপায়াৰ হোৱাৰ 1 year ভিতৰত কৰিব পাৰি, কিন্তু মই লেজি ন মানুহটো, সেইকাৰণে আৰু ৰখি আছোঁ লাষ্টলৈকে। এইটো মই এই ফুটনখনক এটা নতুন লুক এটা দিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আজিলৈকে আহিছোঁ, বাই বাই।